So guys, এইটো মোৰ 1564 নম্বৰ ব্লগ তো এই ব্লগটোলৈ আপোনালোকক আমন্ত্ৰণ জনাইছোঁ আৰু ষ্টাৰ্ট কৰিছোঁ মোৰ ব্লগ। তো এই ব্লগটো অলপ বেলেগ ধৰণৰ মানে কি, in other days I go to different places, I explore them and talk to you and define them to you how they are famous for, like Benganapura Sariali, Engapara Tiriali, Kumarpati Namghar, Kumarpati Shiva Mandir, and next like explore কৰি থাকোঁ। মানে কি এই জায়গাবোৰ আপোনালোকৰ ৰিচৰ পৰা অলপ বাহিৰ হয়, অলপ এক্সপেঞ্চিভ জায়গা হয়, চ' আপোনালোক যাব নোৱাৰিব পাৰে। তো সেই জায়গাবোৰলৈ মই আপোনালোকক অলপ দেখাওঁ কেনেকুৱা আপোনালোকে এনজয় কৰিব পাৰে, আপোনালোকে মোৰ ভিডিঅ'ৰ চলি সেই বস্তু দিব পাৰে। চ' এই ভিডিঅ'টো কিন্তু মই ঘৰত থাকি বনাইছোঁ, বাকীবোৰ ভিডিঅ'ৰ নিচিনা মই কোনো জেগাত গৈ এক্সপ্ল'ৰ নকৰোঁ, কাৰণ আপোনালোকে জানে লকডাউন চলি আছে, কোনো বাহিৰ যাব পৰা নাই, মই যাব পৰা নাই, আৰু মই এক্সপেক্ট কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ঘৰত থাকি বহি পেলাই চাইছে, উপভোগ কৰিছে। চ' কথাটো হৈ গ'ল, এই ভিডিঅ'টো বনাই মোৰ মটিভটো হৈ গ'ল, মটিভ একো নাই হ'ল, মানে কথাটো কি, মই ঘৰত বহিব বেলেগ বহি আছোঁ, কৰিব একো নাই, কোনো যাব পৰা নাই মই। চ' ভাবিলোঁ মই অলপ নিজৰ টাইম পাছ কৰোঁ, আপোনালোকৰ টাইমটো ৱেষ্ট কৰি দিওঁ। কাটি দিমি হা, ঠিক আছে। চ' গাইজ, তো মই আপোনাৰ মাজলৈ আহিছিলোঁ। আচ্ছা, এটা কথা, আপোনালোকে অলপ চাগে ভিডিঅ' কোৱালিটি অকণমান বেয়া পাইছে ন? চ' মেইন কেছটো কি হৈ গ'ল, মোৰ যিটো DSLR আছিলে নিকন DS5 Ultra Max Legend Pro, সেইটো অকণমান তাৰ বেটেৰীটো অলপ বেয়া হৈছে। বেটেৰীটো মই ঠিক কৰিবলৈ দিছোঁ, তো সেইটো সোনকালে ঠিক হ'ব। কিন্তু মই ভাবিলোঁ কি, এই লকডাউনে চলি আছে, বেটেৰীটো আহিব নোৱাৰে। চ' ভাবিলোঁ আপোনালোককতো কণ্টেণ্ট দিবই লাগিব, তো মই মোবাইলতে শ্বুটটো আৰম্ভ কৰি দিলোঁ। সেইকাৰণে অলপ কোৱালিটি কম্প্ৰমাইজ কৰি দিব। এই সঁচা কথাটো কৈ নিদিয়ক কেলে, লোকৰ ঘৰৰ পৰা লগৰটোৰ ঘৰৰ পৰা কেমেৰা নিব নোৱাৰিলো বুলি। So guys, just ignore them. They are my haters, jealous of me. So মই কি কৈ আছিলোঁ, টাস্কৰ কথা। তো মই আপোনালোকক এটা টাস্ক দিব বিচাৰিছোঁ। এই কুকুৰৰ পুতেক, তই নৰেন্দ্ৰ মোদী হা, টাস্ক দিবলৈ টাস্ক দিব আহ। So টাস্ক থ, পানী বটলটো ভৰাই আনগে যা, মই তোক টাস্ক দিছোঁ, পানী আনগে যা। I'm a professional vlogger, I'm a celebrity. Don't give me those tasks. I told you that. Okay, fine. এই পানী আনগে যা, একে চলে নহ'লে তোৰ দাঁত ভাঙিম মই, যা আনগে যা, কুকুৰৰ পুতেক। গছো। So guys, I'm back. তো আপোনালোকৰ এটা টাস্কৰ কথা কৈ আছোঁ। টাস্কটো কৰিবলৈ আপোনালোকক এটা বস্তু লাগিব। টাস্কটো কৰিব সেইটো বস্তু হ'ল এই চশমা এখন। ভাল লাগিছে ন? গম পাইছোঁ মই অলপ কবিৰ সিঙৰ নিচিনা লাগিছোঁ, কিয় মানুহটো অলপ হেণ্ডছম হয়তো, তো লাগে অলপ তেনেকুৱা। চ' গাইজ, আপোনালোকে কিন্তু চশমাখন এনেকৈ পিন্ধিব নালাগে, আপোনালোকে চশমাখন এনেকৈ বেক চাইডে পিন্ধিব লাগিব, ঠিক আছে? এনেকৈ। আচ্ছা ঠিক আছে, মই এইটো অলপ বেলেগ এংগলৰ পৰা দেখাই দিছোঁ, আপোনালোকে যাতে ভালকৈ দেখিব পাৰে। চ' গাইজ, আপোনালোকে দেখিছে এনেকৈ বেক চাইডে আপোনালোকে চশমাখন পিন্ধিব লাগে, আৰু পিন্ধি পেলাই কৰিব লাগে কি, টাস্কটো হৈ গ'ল, আপোনালোকৰ কোনোবা যদি ক্ৰাছ আছে, ক্ৰাছক আপোনালোকে প্ৰপ'জ কৰিব লাগে এনেকৈ, এইটো ষ্টাইলত। তো মেইন কেছ হৈ গ'ল, আপোনালোকতো বাহিৰত যাব নোৱাৰে, তো কেনেকৈ কৰিব? চ' আপোনালোকৰ ফেচবুক, হোৱাটছআপ, আপোনালোকৰ য'তে চিনাকি আছে আপোনাৰ ক্ৰাছৰ, তাতে আপোনালোকে মেছেজ দিয়ক, টুইট কৰক, যি কৰে কৰক, প্ৰপ'জ কৰক। খালি এই এনেকৈ ফটো এখন মাৰি, এই ষ্টাইলৰ ফটো এখন মাৰি আপোনালোকে প্ৰপ'জ কৰে, আৰু তাৰপিছত মোক কওক, ক'ব নালাগে, মানে আপোনালোকক স্ক্ৰীনশ্বট মাৰি পেলাই তাইৰ ৰিপ্লাইৰ স্ক্ৰীনশ্বট মাৰি মোক ইনষ্টাত টেগ কৰক। ছাৰ গাইজ, ইনষ্টাত টেগ কৰিবলৈ আপোনালোকে মোৰ ইনষ্টা আইডিটো জানিব লাগিব। ইনষ্টা আইডিটো ক'ত পাব? মেক্সিমাম যিটো আপোনালোকে মোক ফ'ল' কৰি লৈছে, যদি যোনে ফ'ল' কৰা নাই, তলত মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো পাই যাব, লিংকটোৰ পৰা মোৰ ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰিব, আৰু তাতো মই বেলেগ নতুন ভিডিঅ' দি থাকোঁ, তাতো আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু গাইজ, মই নতুনকৈ টিকটকতো জইন কৰিছোঁ। টিকটকত মই বেছিকেলি কমেডি ভিডিঅ' নবনাওঁ, তাত জানে ন কেনেকুৱা ভিডিঅ' বনায়, তো মই টিকটকতো আহি গৈছোঁ, আপোনালোকে মোক টিকটকতো ফ'ল' কৰিব, ইউজাৰ নেমটো তাতে ইউটিউবৰ লিংক বক্সত পাই যাব। চ' গাইজ, হয় নাই, বাই, মই যাব লাগে, মোৰ এখন মিটিং আছে বেটমেনৰ লগত, বেটমেনক মাৰ্ভেল কমিক্সত দাখিল কৰিব লাগে, তাত যাব লাগে। মানে কেছটো কি, মোৰ তাৰ লগত ডিল হৈছে যে 5 কেজি মোক বাৰ্লি মাংস খাব বেটমেনে, সেইকাৰণে মই তাক দাখিল কৰিব লাগে। চ' গাইজ, বাই। আচ্ছা, এটা কথা থাকি গ'ল,
চ' মই মানে খেলটো হৈ গ'ল এনেকুৱা নহয় যে এইটো ফাৰ্ষ্ট টাইম মোৰ ইনভিটেশ্যন আহিছে মাৰ্ভেলৰ পৰা। আগতো মোক মাৰ্ভেলৰ বহুত ইনভিটেশ্যন আহিছে। কি মানে মাৰ্ভেলৰ পৰা মানুহে মোক আহি পেলাই সুধিছে, মোক তাৰপৰা কল কৰিছে যে তাত তাহাঁতৰ ব্লগ বনাব লাগে, শ্বুটিং কৰিব লাগে, এক্সেট্ৰা এক্সেট্ৰা। কিন্তু মই নকৰিলোঁ। কিয় জানে? কেৱল আপোনালোকৰ কাৰণে। কিয়? মই তাহাঁতক ক'লোঁ যে মোৰ ব্লগ চলি আছে, মই ইউটিউবত ভিডিঅ' দি আছোঁ, মোৰ নিজৰ জানতা আছে, মোৰ ফেন আছে আপোনালোক, তো মই আপোনালোকৰ কাৰণে কাম কৰি যাম, ইউটিউবত আপোনালোকৰ কাৰণে ভিডিঅ' বনাই যাম। চ' মই ভাবিলোঁ কি সেইকাৰণে মই কেঞ্চেল কৰি পাম। কিন্তু এতিয়া যাব লাগিব। আচ্ছা, আৰু এটা কথা থাকি গ'ল কি তেতিয়া মই যেতিয়া কেঞ্চেল কৰিলোঁ সেইটো সময়ত 3জন মানুহ তাৰ পৰা মাৰ্ভেলৰ পৰা ইয়ালৈ আহিছিলে। আপোনালোকে চিনি পাব বা চিনি পাব নাপাব কনফিউজ। কিন্তু হেৰি তাহাঁতৰ নাম আছিলে ষ্টিভ ৰগাৰ্ছ, এজন আছিলে ষ্টেনলি আৰু টনি ষ্টাৰ্ক। ইহঁত 3টা আহি মোৰ ঘৰ পাই গ'লহি মোৰ কি কয় তাত মাৰ্ভেললৈ মাতিবলৈ। কিন্তু মই ডাইৰেক্ট তাহাঁতক না ক'লোঁ যে চোৱা মোৰ ফেন আছে, মোৰ নিজৰ জানতা আছে, মোৰ ভাই তোমালোকে মোৰ জানতা হয়, মোৰ ফেন হয়। চ' গাইজ মই তোমালোকক এই ক'তো নাযাওঁ, তোমালোকক কাৰণে ভিডিঅ' বনাম। মই সেইকাৰণে মাৰ্ভেলক ৰিজেক্ট কৰিলোঁ। কিন্তু কি হ'ল এইবাৰ যাব লাগিব। এইবাৰ মানে কথাটো কি বাদুলি মাংসটো য'ত ত'ত খাবলৈ নাপায়, ঠিক আছে? বাদুলি মাংসটো য'ত ত'ত খাবলৈ নাপায়। তো মোক বেটমেনে 5 কেজি বাদুলি মাংস খুৱাম বুলি কৈছে, দিম বুলি কৈছে। তো সেইকাৰণে যাব লাগিব, নহ'লে মই লোভীয়া নহয় মানুহটো, নাযাওঁ। ঠিক আছে গাইজ, বাই, চি ইউ। Bila marim, bila marim, bila marim, Brazilima punagano kohima, tami bila marim, bila marim, bila marim, bila marim, masana iso.